মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো দেশৰ প্ৰতিটো চুকতে হাজাৰ হাজাৰ বাবৰ লুকাই আছে সেই বাবৰবোৰক বিচাৰি উলিয়াই বাহিৰ কৰি দিব লাগিব বুলি মন্তব্য কৰিছে এইবাৰ জনসভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সবিশেষ তথ্য আপোনালোকক জনাম এটা বিশেষ খবৰ আমি জনাই আছো এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য দেশৰ চুকে কোণে লুকাই আছে হাজাৰ হাজাৰ বাবৰ হাজাৰ হাজাৰ বাবৰ লুকাই আছে দেশৰ চুকে কোণে প্ৰতিটো কোণৰ পৰা বাবৰক বিচাৰি বিচাৰি দেশৰ পৰা বাহিৰ কৰি দিম ঢকিয়াই বাবৰক দেশৰ পৰা বাহিৰ কৰিব লাগিব বুলি খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য লুকাই থকা সৰু ডাঙৰ সকলো বাবৰক দেশৰ পৰা বাহিৰ কৰিব লাগিব বাবৰৰ দৰে মানসিকতা লৈ এতিয়াও ভাৰতত বহু লোক আছে এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই অযোধ্যাৰ পৰা বাবৰৰ শাসন শেষ কৰাৰ দৰে শেষ কৰিব লাগিব এনেধৰণে মন্তব্য কৰিছে কেৱল ৭০০খনেই নহয় যিমান মাদ্ৰাছা আছে সকলো মাদ্ৰাছাই বন্ধ কৰি দিম যুৱ প্ৰজন্ম ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে মৌলানা হ'ব নালাগে ভাৰতত মৌলানাৰ কোনো প্ৰয়োজন নাই ভাৰতত ডাক্তৰ ইঞ্জিনিয়াৰৰহে প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে মৌলানা সৃষ্টি কৰা মাদ্ৰাছা আমাক এইখন ভাৰতত নালাগে হাৰিয়ানাৰ নিৰ্বাচনী প্ৰচাৰ সভাত গৰ্জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি জনাই আছো দেশৰ চুকে কোণে থকা বাবৰক ঢকিয়াই বাহিৰ কৰিম সৰু ডাঙৰ সকলো বাবৰক দেশৰ পৰা বাহিৰ কৰিব লাগিব এক বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেধৰণে গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে লুকাই থকা সৰু ডাঙৰ সকলো বাবৰক দেশৰ পৰা বাহিৰ কৰিব লাগিব ঢকিয়াই বাবৰক দেশৰ পৰা বাহিৰ কৰিবই লাগিব বাবৰৰ দৰে মানসিকতা লৈ এতিয়াও ভাৰতত বহু লোক আছে অযোধ্যাৰ পৰা বাবৰৰ শাসন শেষ কৰাৰ দৰে শেষ কৰিব লাগিব কেৱল ৭০০ নহয় যিমান মাদ্ৰাছা আছে ভাৰতত সকলো বন্ধ কৰিম যুৱ প্ৰজন্ম ডাক্তৰ ইঞ্জিনিয়াৰহে হ'ব লাগে মৌলানা হ'ব নালাগে মৌলানা সৃষ্টি কৰা মাদ্ৰাছা আমাক নালাগে হাৰিয়ানাত উপস্থিত হৈ যি নিৰ্বাচনী প্ৰচাৰ সভা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই নিৰ্বাচনী প্ৰচাৰ সভাত এনেধৰণে বাবৰক উদ্দেশ্যে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে দেশৰ চুকে কোণে থকা বাবৰক ঢকিয়াই ভাৰতৰ পৰা বাহিৰ কৰি দিম বুলি কৈছে সেই মন্তব্য আছে আমাৰ হাতত কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছো में भी और ऐसा ही बाबर को पाल के रखा है भाइयों और बहनों हमें ऐसा ही करना है जैसे अयोध्या में बाबर राज का खत्म हुआ भव्य राम मंदिर निर्माण हुआ ये देश में भी जो छोटे मोटे अभी भी बाबर घूम रहा है सबको धक्का दे के हमें ये देश से निकालना है सबको धक्का दे के हमें ये देश से निकालना है हमारे असम में आए थे राहुल गांधी मुझको पूछते हैं कि आपने 700 मदरसा बंद कर दिया आगे आपका क्या इरादा है मैं राहुल गांधी को बोला कि अभी तो 600 बंद किया हूं आगे जाके सबको बंद कर देने का इरादा है यही हमारा इरादा है और कुछ इरादा नहीं है हमें देश में मदरसा शिक्षा नहीं चाहिए हमारा देश का जवान इंजीनियर बनना चाहिए डॉक्टर बनना चाहिए इंडस्ट्रियलिस्ट बनना चाहिए हमारा देश को जवान कोई मुल्ला बनने के लिए जरूरत नहीं है हमारा देश का जवान डॉक्टर बनेगा इंजीनियर बनेगा देश का कोने कोने में भी और ऐसा ही बाबर को पाल के रखा है भाइयों और बहनों हमें ऐसा ही करना है जैसे अयोध्या में बाबर राज का खत्म हुआ भव्य राम मंदिर निर्माण हुआ ये देश में भी जो छोटे मोटे अभी भी बाबर घूम रहा है सबको धक्का दे के हमें ये देश से निकालना है सबको धक्का दे के हमें ये देश से निकालना है हमारे असम में आए थे राहुल गांधी मुझको पूछते हैं कि आपने 700 मदरसा बंद कर दिया आगे आपका क्या इरादा है मैं राहुल गांधी को बोला कि अभी तो 600 बंद किया हूं आगे जाके सबको बंद कर देने का इरादा है यही हमारा इरादा है और कुछ इरादा नहीं है हमें देश में मदरसा शिक्षा नहीं चाहिए हमारा देश का जवान इंजीनियर बनना चाहिए डॉक्टर बनना चाहिए इंडस्ट्रियलिस्ट बनना चाहिए हमारा देश को जवान
कोई मुल्ला बनने के लिए जरूरत नहीं है। हमारा देश का जवान डॉक्टर बनेगा, इंजीनियर बनेगा।